ধূমপান ত্যাগ কৰিব কিং খানে। নিজৰ 59 সংখ্যক জন্মদিনত কৰিলে এই প্ৰতিজ্ঞা। যুৱ সমাজৰ মাজত ধূমপানৰ প্ৰতি দিনক দিনে আসক্তি বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ। আছে বিশেষ দিনত মুম্বাইত আয়োজিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত অনুৰাগীৰ সৈতে মত বিনিময় কৰাত এই কথা ব্যক্ত কৰে। অনুষ্ঠানত অভিনেতাগৰাকীয়ে আগন্তুক প্ৰকল্পসমূহৰ ওপৰতো আলোকপাত কৰে। যুৱ সমাজৰ মাজত ধূমপানৰ আসক্তি বৃদ্ধি পাই অহা সময়তে বলিউডৰ অভিনেতা শ্বাহৰুখ খানে 59 সংখ্যক জন্মদিনত ধূমপান ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। বলিউডৰ ছুপাৰষ্টাৰগৰাকীয়ে অনুৰাগীৰ সৈতে মুম্বাইত আয়োজিত এক বিশেষ অনুষ্ঠানত অনুৰাগীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত অভিনেতাগৰাকীয়ে আগন্তুক প্ৰকল্পসমূহৰ ওপৰতো আলোকপাত কৰে। জানিব পৰা মতে শ্বাহৰুখ খানে বহু দিনৰ পৰা ধূমপান কৰি আহিছে। 2011 চনত তেওঁ কৈছে তেওঁ নিজৰ সৰু পুত্ৰ আব্ৰামৰ সৈতে অধিক সময় কটাব বিচাৰে আৰু ধূমপান বাধা হৈ পৰিছিল। এই অনুষ্ঠানত শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীসকলক অন্ততঃ অহা 10 বছৰলৈকে বিশেষ ছবিৰে মনোৰঞ্জন দি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লুকাৰ্ণ চলচ্চিত্ৰ মহোৎসৱৰ কলাত্মক পৰিচালক জিওনা এন নাজাৰৰ সৈতে হোৱা কথা বতৰাৰ সময়ত অভিনেতাগৰাকীয়ে তেওঁৰ কেৰিয়াৰ আৰু কৃতিত্বৰ বিষয়ে আলোচনা কৰে আৰু তেওঁ পৰৱৰ্তী ছবি কিঙৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা সুজয় ঘোষৰ সৈতে তেওঁৰ সহযোগিতাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। তেওঁ আৰু কিছুমান বিশেষ ধৰণৰ ছবিত কাম কৰিব বিচাৰে যিবিলাক হয়তো অধিক বয়সকেন্দ্ৰিক হ'ব আৰু বিশেষ কিবা এটা চেষ্টা কৰিব বিচাৰে যিটো 6-7 বছৰ ধৰি তেওঁ এই বিষয়ে চিন্তা কৰি আহিছে। মত প্ৰকাশ কৰিছে আৰু এদিন সুজয় ঘোষৰ আগতো এই সন্দৰ্ভত উল্লেখ কৰিছিল বুলি কয়। অভিনেতাগৰাকীয়ে লগতে কৈছে তেওঁ অতি সোনকালে নিজৰ কন্যা সুহানা খানৰ সৈতে নিজৰ নতুন ছবি কিঙৰ সৈতে আহি আছে বুলি জানিবলৈ দিয়ে। তেওঁ কন্যাৰ সৈতে আহিবলগীয়া ছবি কিঙৰ বাবে ওজন কমোৱাৰ কথাও কয় অভিনেতাগৰাকীয়ে। অৱশ্যে সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অভিনেতাগৰাকী আৰু এই ছবিখন সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা অভিনেতাগৰাকীয়ে কৰা নাই।